বিশ্বাসৰ ফল প্ৰেম, প্ৰেমৰ ফল সেৱা, সেৱাৰ ফল শান্তি। তোমাৰ লক্ষ্য স্থান ক'ত সেইটো যদি ঠিক কৰিব নোৱাৰা, তেন্তে কোন পথে খোজ দিবা কেনেকৈ জানিবা? তোমাৰ লক্ষ্যই তোমাৰ পথ নিৰ্ধাৰণ কৰিব। অতি সাধাৰণ যেন লগা নৈতিক জীৱনৰ সৰু সৰু ঘটনাৰাজিয়ে হ'ল জ্ঞানৰ প্ৰকৃত উৎস। আমি যি জানো সি অতি সামান্য, আমি যি নাজানো তাৰ সীমা নাই। সত্যক কেতিয়াও ঢাকি ৰাখিব নালাগে, কাৰণ সত্যই অন্ধকাৰক ঘৃণা কৰে। যি মানুহৰ ধৈৰ্য শক্তি আছে, তেওঁৰ অসাধ্য একোৱেই নাই। কোনোৱে তোমাক সহায় কৰিব নোৱাৰে, নিজেই নিজৰ সহায় লোৱা। সত্যৰ মুখামুখি হ'বলৈ ভয় নকৰিবা। যি কাপুৰুষ তেওঁহে সত্যৰ মুখামুখি হ'ব নোৱাৰে। ভুলে কেতিয়াবা গৌৰৱ উজ্জ্বল ভৱিষ্যতক বিনাশ কৰে। তুমি যলৈকে নোযোৱা কিয় বিলোৱা মাথো প্ৰেম আৰু প্ৰেম।